হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ছাগলী ফাৰ্মৰ লগত জড়িত। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব এটা বিটেলৰ প্ৰেগনেণ্ট ফিমেল, লগতে F2 মেল এটা আৰু F2 ফিমেল এটা। এইখিনি ছাগলী আপোনাৰ আমিনুল হক বুলি দাদা এজনৰ হয় আৰু তেখেতৰ ঘৰ হাজোত। তেখেতে ছাগলীখিনি চেল কৰিব খুজিছে, কিয়নো তেখেতৰ অলপ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে, যাৰ বাবে তেখেতে ছাগলীখিনি চেল কৰিব খুজিছে। এইটো এটা আপোনাৰ বিটেলৰ ফিমেল হয় আৰু বৰ্তমান বয়স হৈছে তাইৰ 4 দাঁত কমপ্লিট হৈছে আৰু অলৰেডি এবাৰ বাচ্চা দিছে। আগৰবাৰ যেতিয়া ফাৰ্ষ্ট টাইম বাচ্চা দিছিল তেতিয়া এটা বাচ্চা হৈছে আৰু বৰ্তমান এতিয়া ই 1 মান্থৰ প্ৰেগনেণ্ট আছে, মানে কনফাৰ্ম প্ৰেগনেণ্ট আছে, কাৰণ 1 মাহ হৈ গৈছে, 1 মাহ কিবা 15 দিন নে কিবা হৈছে দাদাজনে কোৱা মতে। তো কনফাৰ্ম প্ৰেগনেণ্ট আছে 1 মান্থৰ আৰু বৰ্তমান ইয়াৰ হাইট আছে আপোনাৰ 36, ধৰি লওক 36 ইঞ্চিমান হ'ব হাইট, ইমানখিনি হাইট আছে। আৰু লগতে আপোনাৰ হোৱাইট আইজত আছে, আপোনালোকে চকুটো দেখিলেই গম পাব হোৱাইট আইজত আছে। আৰু দাদাজনে যোনটো প্ৰাইচ কৈছে, মানে পইচাৰ কথা কৈছে, তেখেতে এইটো 14,000 কৈছে। যদি 14,000 পায় তেখেতে ছাগলীটো দিব। তো 14,000ত অলপ কম বেছো হ'ব পাৰে। যদি আপোনালোকে ল'ব খোজে তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰে। এইটো এটা আপোনাৰ F2 মেল হয়, ক্ৰছ মেল হয় আৰু ছাগলীটোৰ বৰ্তমান হাইট আছে আপোনাৰ ধৰক 18 ইঞ্চিমান হাইট আছে আৰু বডি ৱেইট আপোনাৰ 18 কেজিৰ পৰা 20 কেজিৰ ভিতৰত হ'ব। আৰু বয়স আপোনাৰ 6 মাহ হৈছে, দাঁত হোৱা নাই বৰ্তমান সময়লৈ, কাৰণ 1 বছৰ হোৱাৰ পাছতে ছাগলী দাঁত মানে হয়। তো এইটো ছাগলীৰ বৰ্তমান দাঁত হোৱা নাই আৰু ঠিক ঠাক আছে। আপোনালোকে দেখিছে, ব্ৰিডাৰ হিচাপে যদি কোনোবাই ল'ব খোজে তেনেহ'লে ল'ব পাৰে। আৰু দাদাই কোৱা মতে ছাগলীটো খেৰো খায়, মানে খেৰ খোৱা অভ্যাস কৰিছে। আপোনালোকে দেখিছে ভিডিঅ'ত খেৰ খাই আছে। তো দাদাজনে খেৰ খোৱা অভ্যাস কৰিছে। তো যদি আপোনালোকে নিয়ে, আপোনালোকে খেৰ খোৱা অভ্যাসটো কৰি ৰাখে, তেতিয়াহ'লে ছাগলীটো খেৰ খাব। তো যদি কোনোবাই ছাগলীটো ল'ব খোজে, দাদাজনে প্ৰাইচটোৰ কথা কৈছে 6,500। 6,500 পালে এই মতা পোৱালিটো তেখেতে চেল কৰি দিব। তো যদি কোনোবাই ল'ব খোজে তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। এইটো আপোনাৰ F2 ফিমেল হয় আৰু বৰ্তমান এজ হৈছে তাইৰ 6 মাহ, মানে দাঁত হোৱা নাই, একেই মতাটোৰ সমান বয়সে। আৰু বডি ৱেইটটো এইৰ অলপ বেছি আছে, 20ৰ পৰা 25 কেজিৰ ভিতৰত হ'ব বুলি কৈছে দাদাই জিন্দা ৱেইট। আৰু হাইটটো ছেমে হ'ব, 20 ইঞ্চিমান হ'ব বুলি কৈছে দাদাজনে। তো ফিমেলটো চেহেৰা ভালে আছে। যদি কোনোবাই ধৰক ফিমেলজনী ল'ব খোজে তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু দাদাজনে ফিমেলটোৰ বাবে প্ৰাইচ কৈছে 9,000 টকা। তো 9,000 টকা মানে তেখেতে দামটো কৈছে, তো অলপ দামটো কম বেছ হ'ব বাৰু। যদি আপোনালোকে ল'ব খোজে তেনেহ'লে ডিছপ্লেত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব। আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।